নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল। এয়া মই ছোৱালীজনী আৰু মই ওলাইছোঁ টাউনলৈ যাবলৈ। এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। এয়া চব গৈ আছোঁ এতিয়া, এয়া চাই থাককচোন। আমাৰ আজি মুনুৰ বিৰাট খোজ, টাউনলৈ যাবলৈ পাইছে। আৰু মুনু এইফালে চাই দিয়া। আজি তোমাৰ বিলাক ভাল লাগিছে নি টাউনলৈ আহিবলৈ পাই? বহুত ভাল লাগিছে। এয়া আমি আমাৰ গাঁৱৰ পৰা হাইৱেলে 1 কিলোমিটাৰমান খোজকাঢ়িব লাগে আৰু এয়া আহি আছোঁ এতিয়া। ইমান ধুনীয়া ছাগলী কিজনী মানে ৰখি আছোঁ। মোৰ নহয় এখন আহা। কেনেকুৱা ৰ'দ দিছে আৰু এয়া ৰখি আছোঁ গাড়ীৰ কাৰণে। এয়া পৌৰসভা অফিচ পালোহি, জনসেৱা কেন্দ্ৰ। ছোৱালীজনী আধাৰ কাৰ্ড বনাবলৈ আহিছিলোঁ, কিন্তু ইয়াত কাম নহ'ল। আকৌ ইয়াৰ পৰা ষ্টেট বেংকলৈ যাব লাগিব। এতিয়া ষ্টেট বেংকলৈ যাম আৰু বাকী দুগৰাকীও লগ পালোঁ। এয়া আহি বেংক পালোহি। সেয়া বেংকলৈ গৈ আছোঁ, ছোৱালীজনীও গৈছে। এয়া ছোৱালীজনী উঠি গৈ আছে আৰু বেংকৰ ভিতৰত চাওক মানুহ কিমান ভিৰ। আমি বহিছোঁ, বহুত সময় বহি থাকিব লগা হ'ল। ছোৱালীজনী এইফালে একেবাৰে আমনি লাগি গৈছেগৈ। তাই একেবাৰে কিবা খাওঁ ইমান আমনি কৰিছে। বহাৰ পিছত এয়া ওলালোঁ আমি। এয়া কিবা খাবলৈ নাপায়, একদম যি ঠেহ পাতিছে। এয়া বেটেৰী ৰিক্সাত উঠি আহি আছোঁ। আহি এতিয়া এয়া চাওকচোন, তাইৰ মুখখন ঠেহ পাতিয়ে আছে, একো এটা খাবলৈ নিদিলোঁ কাৰণে। একেবাৰে মুখ চুখ ফুলাই আহি আছে একেবাৰে। এয়া দলমুখ চাৰিআলি নামিলোহি আৰু তাইক আইচক্ৰীম এটা কিনিলোঁ। আইচক্ৰীমটো ঠাণ্ডা কাৰণে এখন জিভাখন চেলেকি খাইছে। এয়া চাওক দলমুখ চাৰিআলি। এয়া মানুহ কিমান ভিৰ চাওকচোন। এয়া চাওক। তাৰ পৰা ভাবিলোঁ, আহিলোঁ যেতিয়া ছোৱালীজনী ৰংঘৰত সোমাম বুলি ভাবিছিলোঁ, কিন্তু সময়টো দেৰি হৈ যোৱাৰ কাৰণে ৱদললৈকে আহিলোঁ। খুৰী এজনীকো লগ পালোঁ, খুৰী আৰু নন্দা এগৰাকী। এয়া চাওক শিৱদৌল ইমান ধুনীয়া লাগিছে। কিমান যে পাৰ চৰাই আছে গোটেই ওপৰত। এয়া চাওকচোন, চাৰিওফালৰ পৰিৱেশটো কি সুন্দৰ। এয়া চাওক, এই ফুলবোৰ শ্বিলঙে যাৰ হয়, কি ধুনীয়াকৈ ফুলি আছে। গোটেই সেউজীয়া একেবাৰে। কিমান সেউজীয়া চাওকচোন, একদম পৰিষ্কাৰ পৰিচ্ছন্ন, কিমান ধুনীয়া লাগিছে। এয়া চাওক, পাৰ চৰাইবোৰ শিৱদৌলৰ ওপৰত উঠি আছে। এয়া চাওক, মানুহ বাৰু ইমান নাই, 16 আগষ্ট আছিলে সেইদিনাখন। এয়া চাওক, গৰম খুব পৰিছে, খালি গৰমত একদম কিবা লাগি গৈছেগৈ। তেও ছোৱালীজনীক দেখুৱাই সোমাই আহিলোঁ আৰু। এয়া চাওক, আকাশখন ইমান ধুনীয়া লাগিছে, গোটেই সেউজীয়া। সেয়া এফালে বিষ্ণুদৌল আছে। এয়া চাওক, বোলো দেৰি হ'ব। এয়া চাওকচোন, পৰিৱেশটো কিমান মনোমোহা, কি সুন্দৰ লাগিছে চাওকচোন। এয়া খুৰী গৈ আছে ছোৱালীজনীৰ আগত। এয়া হ'ল বিষ্ণুদৌলৰ এইফালে তেহেঁতি গৈ পিনি এয়া মানুহ বহি আছে। ইমান মানুহো বহুত বেছি মানুহ নাই, খুব কম মানুহ। আৰু এয়া আহা এতিয়া আহা। মন্দিৰৰ ভিতৰত সোমোৱা নাই, আমি বাহিৰৰ পৰাই আহিলোঁ। কাৰণ আমি ৰাতিপুৱাই গৈ পিনি 3টা বজাত সোমাইছোঁহি। কাৰণ সেই সময়ত সোমাবলৈ আমাৰ ইমান এটা হেৰি নগ'ল, সেইটো কাৰণে মন নগ'ল। অকণমান ৰাতিপুৱা গ'লে ভাল লাগে, নাখাই নবৈ মন্দিৰত গ'লে, নহয় জানো। এয়া আমি সেইটো কাৰণে মন্দিৰৰ ভিতৰত নোসোমালোঁ, আপোনালোকক বাহিৰৰ পৰিৱেশটোকে দেখুৱালোঁ। কিমান ধুনীয়া চাওকচোন, অকল সেউজীয়া একদম। কিমান সুন্দৰ পৰিৱেশ। আপোনালোকে নাই অহা যদি কেতিয়াবা আহিবচোন। এয়া চাওক, এয়া বহিবলৈ বাটচৰা, ধুনীয়াকৈ ছাতি নিচিনা এটা বনাই দিছে। এয়া চাওক, এতিয়া আমি শিৱদৌলৰ পৰা আহিবই লৈছোঁ আৰু।
ইয়াত ইয়াত কিমান ধুনীয়া লাগিছে দেখিছেনে? এয়া চাওকচোন। আৰু এইফালে পাৰ চৰাইবোৰ খাবলৈ চাউল কিবা কিবি দানা দি থৈছে, কি ধুনীয়াকৈ খাই আছে দেখিছে? এয়া চাওক। আৰু পানী খাবলৈ ইয়াত গৈছে পাৰ চৰাইবোৰ, দানা খাই বৈ পানী ইয়াত খায়, ইমান ধুনীয়া লাগিছে চাওকচোন। ধেৰ পাৰ চৰাই আছে, আগতেতো ইয়াতকৈ বেছি আছিলে বুলি কৈছে। এতিয়া আমি ওলাই আহিলোঁ আৰু এয়া চাওক ফুৰি গৈ আছে, ইমান ধুনীয়া লাগিছে চাওকচোন। খুৰী আৰু ছোৱালীজনীয়ে চকীৰ লগত আগে গৈ আছে। এতিয়া এইখন চাব দেই, গাড়ীখন চাওক ইমান ধুনীয়া লাগিছে। বহুত দিনৰ মূৰত বোলো টেক্সি কেইখন দেখিলোঁ, ভিডিঅ' এটা কৰি থ'লোঁ। এয়া চাওক শিৱসাগৰ ছোৱালী কলেজ। এয়া চাওক। শিৱসাগৰ বৰপুখুৰী। আমি হেৰি হেৰিয়ালৈ আহোঁতে ৱদলত এয়া চাওক, ইপা পদুম ফুল ফুলি আছে ইপা। হেৰি আকৌ অ' মনো, আজি কেনেকুৱা লাগিলে? বেয়া লাগিলে। সদায় টাউন আহোঁ কৰি থকা নহয়, আজি বেয়া লাগিলে হয় নাই? এয়া বৰপুখুৰী পাৰত আমি, এয়া চাওকচোন। ৰ'দ পূৰা দিছে, গৰমত পাই গৈছেগৈ মজা। ৰাতিপুৱা 10টা বজাতে অহা, বহুত দেৰি লাগিলে। ছোৱালীজনী আধাৰ কাৰ্ড কৰিবলৈ আহিছিলোঁ। চাওক এয়া চাওক, হাঁহখিনি এইফালে উঠিবলৈ গৈছে, ইমান ধুনীয়া লাগিছে হাঁহখিনি। এয়া মাছ চাব দেই, বৰ ডাঙৰ ডাঙৰ মাছ আছে কিন্তু বৰপুখুৰীত। এইজনী চাওক কিমান ডাঙৰ মাছ। আমি এতিয়া মুড়ি কিনিম, মুড়ি কিনি পিনি মাছক দিম, কিন্তু হাঁহখিনিয়ে আহি একদম ধাম ধুম মানে খাই দিব। সেয়ে চাব দেই, মুড়িখিনি দিম চাব দেই, কেনেকৈ হাঁহগাল দৌৰি আহিব। এয়া চাওক, মুড়ি ছটিয়াই দিছিলোঁ, হাঁহখিনি আহিছে দেখিছে? হাঁহে আহি মাছক দিছিলোঁ, হাঁহে আহি ধাম ধুম খাইছেহি। এয়া চাওক, ইখিনি হাঁহো একদম মানে গৈছিলহে, একদম প্ৰাণ তাকি আহিছে দৌৰি দৌৰি একেবাৰে। এয়া চাওক, লগত সেই মাছবোৰ দেখিছেনে? বৰ ডাঙৰ ডাঙৰ মাছ আছে কিন্তু একেবাৰে। সেয়া চাব দেই, মাছবোৰ কেনেকৈ আহিব লগত চাবচোন। সেয়া চাওক, মাজনী দেখিছেনে? এই বহুত মাছ আহে, মানে মাছ দেখি আমি মানে পাগল হৈ গৈছোঁগৈ, ইমানেই মাছ। আৰু বহুত ডাঙৰ ডাঙৰ মাছ, মানে হাঁহবোৰে খাই দিছে মুড়িবোৰ, কিন্তু মাছেও মানে মানুহৰ গোন্ধ পালেই মাছবোৰ মানে কাষলৈ চাপি আহে, ইমানেই মাছ আছে। এয়া চাই থাককচোন, আপোনালোকে দেখিব মাছ। এয়া চাওক। এয়া দেখিলেনে আপোনালোকে? এইবোৰ কিমান ডাঙৰ ডাঙৰ মাছ আহিছে দেখিছে তলত? পানীবোৰ অকণমান ঘোলা কৰি দিছে কাৰণে মাছবোৰ দেখা নাই, আমি কিন্তু একদম ধুনীয়াকৈ দেখিছোঁ। এয়া চাওক, মাছবোৰ মানে হাঁহকেইটা তলে তলে মাছবোৰ মানে একদম খাবলৈ আহিছে। চাব, হাঁহবোৰে খুব খাইছে একেবাৰে। সেয়া মাছবোৰ চাওক। খুৰীটো শ'ল মাছটো দিছে, শ'ল মাছ এইখিনি মুড়ি চুৰি দিয়া হ'ল যে উপঙি আহিছে নাই? খাবলৈ পায় আকৌ। এইখিনি চোৱা আকৌ। মাছ চাই সঁচাকৈ ভাল লাগিছে দেই। এয়া আমি জিলা উপায়ুক্ত কাৰ্যালয়, এয়া চাওক দলৰ কাষতে আছে। এয়া আমি আহিলোঁ বৰপুখুৰী পাৰ গোটেই পাৰটো নাই ঘূৰা আৰু অকণমান চাই পিনি আহিলোঁ। এয়া এতিয়া গৈ আছোঁ আমি। এয়া চাওক, আকৌ আহি দলমুখ পালোঁহি আৰু। এইডোখৰ দলমুখ বুলিয়ে কয়, দলমুখ চাৰিআলি। আহিয়ে আমি অকণমান পেট পূজা কৰি ল'লোঁ আৰু ঘৰলৈ আহিব ওলালোঁ। এয়া চাওক, গাড়ীত উঠিলোঁ আৰু দলমুখ চাৰিআলিক বাই বাই আৰু গাড়ীত উঠি আহি আছোঁ এতিয়া, চাই থাকক। গাড়ীত আকৌ চিট পালোঁ পাছফালে।
এয়া চব ঘামত একেবাৰে ঘামি জামি অৱস্থা নাই। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনাৰ